গাইজ বহুত দিনৰ মূৰত ঘৰত খাইছোঁ। চ' গাইজ মই যে আপোনালোকক দেখাম আমাৰ পথাৰখন কেনেকুৱা। চ' আপোনালোকে চাই থাকক। পানী 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 দেই, পানী 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 পানী। এইটো হৈছে আমাৰ খোৱাৰৰ পুখুৰী আৰু মই গৈ আছোঁ বৰ্তমান আমাৰ পথাৰখন ধানখিনি মানে কেনেকুৱা হৈছে চাব গৈ আছোঁ মানে। সেইকাৰণে ভিডিঅ'টো আজি মানে বনাই দিছোঁ আৰু অলপ মৰম চৰম দি দিব, লাইক চাইক ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি দিব। আৰু মোৰ কাষতে এইবিলাক ধান আৰু এইফালে আছে খৰি গছ। চ' আমাৰ চলাখন আজি দেখাম তেওঁলোকক বহুত ডাঙৰ হয় আমাৰ চলাখন। চ' এইখিনি সৰু আছে মানে ধান, এইখিনি চব কি ধুনীয়া সেউজীয়া হৈছে একদম। আৰু বহুত দিনৰ মই ঘৰত আহিছোঁ না, বহুত ভাল লাগিছে আজি, মানে ক'ব পৰা নাই মানে কিমান ভাল লাগিছে। আপোনালোকে গম পায় নাই, আমাৰ গাঁৱত চব মানে ধান খেতি কৰা হয়। চ' যোনফালে নাথাকক মানে চব ধানে ধান আৰু ইয়াত ধান প্ৰতি বছৰ কৰা হয়, শালি ধান কৰা হয় আৰু মানে ঠাণ্ডা দিনতো কৰা হয় ধান, নাজানো কি বুলি কয়। আৰু ইয়াতে ধান ওলাব হৈছে, তাৰপিছত ধান গেট হৈছে, এইবিলাক ওলাব হৈছে। আৰু আজি আপোনালোকক বৃহৎ ডাঙৰ চলা এখন দেখাম। আমাক মোদী চৰকাৰে মানে গিফ্ট দিছে আৰু সেইখন চলাখন আপোনালোকক দেখাবলৈ গৈ আছোঁ। ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব। চ' গাইছ এইখিনি চাওকচোন আপোনালোকে কি বঢ়িয়া ধান দিয়ে। চ' বহুত ওখ হৈছে। এইখিনিত কি ধান বুলি কয় আপোনালোকে কমেণ্ট ক'বচোন, যদি নোৱাৰে মই কৈ দিম এইখিনি ধান। এই ধানখিনি য'তে নলগাওক মানে এনেকুৱা বস্তু য'তে পায় মানে ততে সি ডাঙৰ হয়, মানে এনেকুৱা ডাঙৰ দীঘল হয় মানে। চ' গাইজ ফাইনেলি আমি আহি পালোঁ আমাৰ পথাৰখন আৰু এই মটৰটোৱে এই মটৰটোৱে ইয়াত ধান মানে খেতি কৰা হয় আৰু এই মটৰটো লাইনতে চলে। আপোনালোকৰ তাত কি কয় মানে, আমাৰ ইয়াত মটৰ বুলিয়ে কয় আৰু চব মানে এইখিনি ধান চম্ভালে মানে মানে বহুত ভল্টেজত পানী আহে মানে। এয়া হৈছে আমাৰ ধান বহুত কষ্ট কৰি ৰোৱা হয় আৰু কঠীয়া চঠীয়া কৰাকৈ পানী চানী দিয়া বহুত কষ্ট হয়। সেই ফলত ধান পাবলৈ আমি সক্ষম হ'ম। আৰু মানে বহুত কষ্ট হয় মানে ধান ৰোৱা, মানে কি ক'ম মানে। আৰু আপোনালোকে চাওক, মই ধানৰ মাজতে আছোঁ, মানে চবফালে ধান আৰু আপোনালোকে গম পায় নাই ধান মানে কেনেকৈ ৰুৱে, মানে কেনেকৈ কঠীয়া পায়। চ' আপোনালোকে যদি ধান ৰুব নাজানে আৰু কঠীয়া মানে পেলাব নাজানে, তেনেহ'লে মই কৈ আছোঁ শুনক। মানে প্ৰথমে মাটিখিনি চহাই ল'ব আৰু পানী চানী দি ল'ব বঢ়িয়াকৈ। চ' তাত মানে কঠীয়া পেলাব লাগে। কঠীয়া পেলাই মানে 6 মাহমান 7 মাহমান লাগে কঠীয়াখিনি ওখ হওঁতে। তাৰপৰা মানে উঘলিব লাগে আৰু উঘলি পেলাই মানে যিখিনি মানে হেৰি ধান ৰোৱা পথাৰখন সেইখন ভালদৰে মানে ট্ৰেক্টৰে বা গৰুৱে ভালদৰে চহিয়াব লাগে আৰু ভালদৰে সাৰ চাহ মাৰি ইউৰিয়া চুৰিয়া আৰু বন মৰা ঔষধ চব মাৰি তাৰপিছত ধান ৰুব আপোনালোকে। চ' এইখিনি আছিল ধান ৰোৱা হেৰিখিনি পদ্ধতি। আৰু আপোনালোকক আমাৰ মানে চৰকাৰৰ ফালৰ পৰা এটা গিফ্ট দিছে মটৰ, সেই গিফ্টটো আপোনালোকক দেখাম আজি। সেইখিনি ধান চাওকচোন, সেইখিনি ধানখিনি পকিলে মানে সেইখিনি কাটিব মানে আৰু এমাহমান লাগিব কাটিব, চাউল ধৰিলে মানে খাই চাম মানে। চাউল ধৰিলে। চ' তোমালোকে খাইছিলে নে নাজানো, মই কিন্তু সৰুতে বহুত ধান এনেকৈ কুটি খাইছিলোঁ পথাৰত। যেতিয়া মাহঁতৰ লগত আহোঁ বহুত মানে এনেকৈ ধান খাইছিলোঁ আৰু ফাইনেলি। চ' গাইজ আহি পালোঁ, এইখন হৈছে আমাৰ চলাখন, মানে চৰকাৰৰ ফালৰ পৰা গিফ্ট দিয়া এই চলাখন আপোনালোকক আজি দেখাম। মানে বহুত ডাঙৰ হয় চলাখন, মানে এইখন চলাখন। ये सब क्या देखना पड़ रहा है? अच्छा है मैं अंधा हूँ। এইখন চলা মানে দিয়া হৈছে আমাক, আৰু এইখন চলা ইমান পানী নোলায় মানে, এই বৰকতে চলা দিছে এখন মানে। চ' কি ক'ম, এখন মানে 2 বিঘা মানে খেতি কৰা মানে
হেৰি নহয় মানে পাৱা নহয় ইমানখন চলা কিন্তু কামত দিয়া নাই একো বহুত কষ্ট হৈছে ধান চান ৰোৱা সেইটো হৈছে মেচিন সেইটো মানে পাপা তলা মানে দেখা মানে প্ৰচেছ अबे ये किसने चोरी कर लिया रे बहुत दिन আছে না ঘৰত মানে গম পোৱা নাই মানে ইয়াত মানে মেচিন এটা আছিলে বহুত ডাঙৰ মানে চলাখন এতিয়া ধান চান কৰা হৈ গ'ল ন মেচিনটো ক'ৰবাত চুৰ কৰি যাব পাৰে সেইকাৰণে মানে ঘৰত থোৱা হৈছে চ' মই দুখাই দিছোঁ আপোনাৰ লগত চ' এতিয়া নাই কাৰণে দেখাওঁ দিয়ক আৰু এইখিনি আমাৰ মাটি হয় মানে এইখিনি বেলেগক কিবা খৰগোজ কৰিব দিছে চ' আৰু যদি ভিডিঅ'টো ভাল লাগে ন তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব এটা কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু মোৰ ৰ'ষ্টিং ভিডিঅ' আপোনালোকে বেয়া নাপাব ৰ'ষ্টিং ভিডিঅ' মানে কৰিবই লাগিব এইটো বহুত ভাল লাগে মোৰ ৰ'ষ্টিং ভিডিঅ' কৰিবলৈ চ' আশা ৰাখিছোঁ জল্দি 1K ছাবস্ক্ৰাইব হৈ যায়